আন্তৰিক নমস্কাৰ যাচিছোঁ। আজি যেহেতু আমাৰ বাজেট সেশন চলি আছে 2025 আৰু 26 সেই বাজেটখন আমি পালোঁ। আজি বিভিন্ন ধৰণৰ বাজেটৰ যোগেদি আমি কথাবিলাক উত্থাপন কৰা হৈছে। ইয়াত যেহেতু মই উত্থাপন কৰিছিলোঁ যে বৰ্তমান আমাৰ সকলো দিগত বহুত উন্নয়নৰ কথা কৈ থাকে। সেই বাজেটত দেখিব পালোঁ যে এই বছৰত মানে 2023 আৰু 24 আৰু 24-25 টোটেল মিলাই 230 কোটিতকৈ অধিক পইচাটো মানে আনস্পেণ্ড হৈ আছে। ইয়াতে বুজা যায় যে তেখেতসকলে যিমানে যিয়ে নহওক উন্নয়নৰ কথা কৈ উন্নয়নৰ শ্লোগান কৈ থকা সেই চৰকাৰখনে ইয়াতে ব্যৰ্থ হোৱাটো বুজাইছে। আৰু ইয়াতে লগত মই মানে নিজৰ কথাবিলাক ক'ব বিচাৰিছোঁ যে বৰ্তমান টোটেল আমাৰ BTCত শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টত টোটেল 60খন গাঁও অলৰেডি অন্তৰ্ভুক্ত কৰা হৈ গ'ল। এই 60খন গাঁওটো অন্তৰ্ভুক্ত কৰাৰ পিছতো এই 60খন গাঁৱৰ উন্নয়নৰ দিগত এটাও বাজেট ধৰা নহ'ল। কাৰণ ইয়াত উল্লেখ কৰা হৈছে যে টোটেল 420টা BCDCৰ কথাই উল্লেখ কৰা হৈ আছে। ইয়াৰ কাৰণে আমি খুব দুখ লগা কথা, তেখেতসকলৰ যিটো আগৰ পৰা যিবিলাক মানে সুবিধা পাই আছিলে, পঞ্চায়তী যোগেদি যিবিলাক সুবিধা পাই আছিলে, তেখেতসকলে পঞ্চায়ত ভোটো দিব নাপালে। আৰু ইফালে যদি চাব যায় যদি BTCত তেখেতৰ অন্তৰ্ভুক্তৰ কথা কৈ আছে, এই কথাটো চাই আজিলৈকে তেখেতসকলে এইটো ছাইডৰ পৰা বঞ্চিত হৈ আছে। ইয়াতে বুজা যায় যে তেখেতসকলে মানে পালৰ পৰা বঞ্চিত হোৱাটো তেখেতসকলে হৈ আছে। ইয়াৰ কাৰণে সেই চৰকাৰৰ বাজেটত যিটো আমি যেনেকুৱা ধৰণৰ আশা কৰিছিলোঁ, আমি ঠিক তেনেকুৱা ধৰণৰ আশা আমি দেখিব নাপালোঁ। আৰু ইয়াত আৰু মই উল্লেখ কৰিছিলোঁ যে আমাৰ তেখেতসকলে যিটো বৰ্তমান চৰকাৰখনে সাংবাদিকসকলৰ কাৰণে বিভিন্ন ধৰণৰ সা সুবিধাৰ কথাবিলাক কৈ আছিলে, কিন্তু আজি দেখিলোঁ মই চিফ মহোদয়ৰ ওচৰত কথাটো উত্থাপন কৰিলোঁ যে ছিনিয়ৰ যিবিলাক জাৰ্ণালিষ্ট মানে প্ৰত্যেক বছৰে পাঁচজনকৈ মানে 60 বছৰ অধিক যিবিলাক ছিনিয়ৰ জাৰ্ণালিষ্ট তেখেতসকলক মানে সাহায্য দিয়াৰ কথা আছিলে, ইয়াতো তেখেতসকলে বাজেটত উল্লেখ কৰাটো আমি দেখিবলৈ নাপালোঁ। আৰু এনেকুৱা ধৰণৰ 10 কোটি টকা যিটো প্ৰত্যেক তেখেতসকলে মানে জাৰ্ণালিষ্টসকলৰ কাৰণে মানে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বা মানে আমাৰ এই BTC হেডকোৱাৰ্টাৰত যে জাৰ্ণালিষ্টসকলৰ কাৰণে কলনী হেডকোৱাৰ্টাৰ বনোৱাৰ কথা আছিলে, সি মানে এইটোও মই দেখিবলৈ নাপালোঁ। মানে তাৰপিছত জাৰ্ণালিষ্টসকলৰ কাৰণে ইঞ্চুৰেঞ্চৰ কথাও ইয়াত মানে উল্লেখ কৰা হৈছিলে। সম্পূৰ্ণভাৱে তেখেতসকলৰ মাত্ৰ কথাটি ফুল জাৰি মাৰি এই 5 বছৰৰ যিটো বাজেট অলৰেডি এইটো লাষ্ট বাজেট, সেই লাষ্ট বাজেটৰ উল্লেখ কৰাটো দেখিব নাপালোঁ। ইয়াৰ কাৰণে খুব দুখ লগা কথা। ইয়াৰ কাৰণে সেই বাজেটখন আমাৰ কাৰণে যিমান গ্ৰহণযোগ্য আছিলে ঠিক তেনেকুৱা ধৰণৰ সেই বাজেটখন আমি দেখিবলৈ নাপালোঁ। আৰু কথাটো হ'ল যিবিলাক মানে শান্তি চুক্তিৰ কথাবিলাক কৈ থাকে, সকলোৱে জানে সেই BTR চুক্তিটো কাৰ যোগেদি হৈ আছে। যিবিলাক মানে প্ৰাক্তন NDB সকলৰ কাৰণে ৰিহেবিলিটেশ্যনৰ কথা আছিলে, আজি দেখিব পালোঁ যে আজিৰ ডেটত প্ৰাক্তন NDB সকলৰ কাৰণে ইয়াত কোনো এটা আমি মানে ৰিহেবিলিটেশ্যনৰ কাৰণে বাজেট মানে দিয়াটো দেখিবলৈ নাপালোঁ। ইয়াৰ কাৰণে দুখ পাইছোঁ যে ইমান কষ্ট সংগ্ৰাম কৰাৰ পিছত শান্তি চুক্তিৰ নামত আশাখিনি আজিলৈকে তেখেতসকলে ৰিহেবিলিটেশ্যন কিছুমানে নাপালে। আৰু যিবিলাক মাৰ্টিয়াছসকলে যি ধৰণৰ পাব লাগিছিলে ঠিক তেনেকুৱা ধৰণৰ নাপালে। ইয়াৰ কাৰণে এইটো ক'ব বিচাৰিছোঁ যে তেখেতসকলে যিমানেই কথা কওক, আজিৰ ডেটত বহুত উন্নয়নৰ কথা কওক, কিন্তু আজিৰ ডেটত একো কাম কৰিব পৰা নাই। বৰ্তমান আমাৰ NDB সকলৰ যিবিলাক সা সুবিধা দিয়াৰ কথা কৈ আছিলে, কিছুমানে আজিলৈকে 5 লাখ টকা 4 লাখ টকাকৈ যিবিলাক মানে গ্ৰেইন এড পাব লগা আছিলে, কিছুমানে নাপালে, কিছুমানে পালে। আৰু যিবিলাক আধৰুৱা হৈ আছে তেখেতৰ কিবা এটা ব্যৱস্থা ল'ব লাগিছিলে, সেই বাজেটত আমি দেখিবলৈ নাপালোঁ। ইয়াৰ কাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিম, ৰাইজে ইয়াত মানে বিবেচনা কৰিব লাগে। ৰাইজে ইয়াৰ ওপৰত বিবেচনা কৰিব লাগে, সেই চৰকাৰখনে সঁচাকৈ সফল কাম কৰিব পাৰিছে না ব্যৰ্থ তেখেতসকলে কাম কৰিছে। ইয়াৰ কাৰণে একো কাম কৰিব পৰা নাই। আৰু মই এটা উত্থাপন কৰিছিলোঁ যে আমাৰ ধনশিৰি ডিভিজন ফৰেষ্টৰ আণ্ডাৰত যিমান বাল্লু পাটৰ অলৰেডি আমাৰ মানে বন্ধ হৈ আছে, সম্পূৰ্ণভাৱে আমাৰ মহলবিলাক বন্ধ হৈ আছে, সেই কথাটো মই উত্থাপন কৰিছিলোঁ। কিন্তু ইয়াত মই দেখিব পালোঁ তেখেতসকলে ৰাতিৰ ভিতৰত তেখেতসকলে এই ব্যৱসায়বিলাক চলি আছে। কাৰ মানে যোগেদি সেইবিলাক ব্যৱসায়বিলাক চলি আছে, কিন্তু আজিৰ ডেটত বহুত ৰেভিনিউৰ কথাটো তেখেতসকলে উত্থাপন কৰে, কিন্তু আজিৰ ডেটত আমি ৰেভিনিউ কিমান মানে ফৰেষ্টৰ পৰা আমি পাই আছে না পোৱা নাইটোৰ মানে আমি ৰেভিনিউ হিচাপে চালে গম পোৱা যাব। এইকাৰণে মই কৈছোঁ আমাৰ ধনশিৰি ডিভিজনৰ ভিতৰত যিবিলাক মানে ৰাতিৰ ভিতৰত ব্যৱসায় চলি আছে, সম্পূৰ্ণভাৱে তেখেতসকলে আজি সাহসেৰে কথাবিলাক ক'ব পৰা নাই, স্বীকাৰ কৰিব লগা হৈছে ৰাতিৰ এইবিলাক ব্যৱসায় চলি আছে। এইটো কি বুজায়? এইটো দুৰ্নীতি মানে তেখেতৰ কি বুজায় আমি ক'ব নোৱাৰোঁ, এইটো ৰাইজে বিবেচনা কৰক।
এনেকুৱা ধৰণৰ আমাৰ BTC চলি আছে ইয়াৰ কাৰণে যিটো দেখিলোঁ আজি ডেটত তেখেতসকলে যিমান ডাঙৰ ডাঙৰ লেকচাৰ দিয়ক 60টা গাঁও অন্তৰ্ভুক্ত হোৱা বুলি কৈছে কিন্তু আজি ডেটত তেখেতসকলে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আজিলৈকে তেখেতসকলক মানে আগুৱাই লৈ যোৱাত তেখেতসকলে একো কাম কৰিব আমি দেখিব পোৱা নাই ইয়াৰ কাৰণে মই আজি আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি এই বাজেটৰ ওপৰত ইয়াৰ কাৰণে আমি সম্পূৰ্ণভাৱে ৰাজহুৱা বাজেট হোৱা নাই বুলি আমি এইটো মানে আমাৰ ফালৰ পৰা এইটো মানে ভাবিবলৈ বাধ্য হৈছে থেংক ইউ